আৰু কথা এটা গম পাইছিলে নাই চাইনিজ এপবিলাক বন্ধ হ'ব নহয় আৰু আচল কথাটো গম পাইছিলে নাই ই যে বিউটি প্লাছ এপটোও বন্ধ হ'ব বোলে বিউটি ক্লাছ বন্ধ হ'ব কিন্তু কি হ'ব উপায় কি কৰিলোঁ মই এই প্ৰভু বিউটি প্লাছ নহয় বিউটি প্লাছ এইটো এটা মোবাইল এপ ইয়াত য'ত নেকি বান্দৰীবিলাক সুন্দৰী হয় বিউটি প্লাছ ভিডিঅ' ফৰ বিউটি পাৰ্লাৰ মানুহ কথা এটা গম পাইছিলে নাই এইবোৰ চব চাইনিজ প্ৰডাক্ট এইবোৰ চব বন্ধ হ'ব এইকেইদিন বন্ধ নহ'লেই হ'ল আৰু দে কামখন যেনে তেনে কৰি লওক তাৰপিছত যি বন্ধ হৈ থাকিব বন্ধ আকৌ সকামৰ লগত সম্পৰ্ক আছে মা আগতো সকামৰ আগত যদি বন্ধটো হৈ যায় মানুহটো কেনেকৈ আহিব এইটো কোনো অসম বন্ধ ভাল বন্ধ নহয় এইটো চাইনিজ বস্তুবিলাক অসমত বন্ধ হ'ব সেইটো কৈছে সেইটোকে হ'বলৈ ভালকৈ বুজাই ক'ব নোৱাৰো বাপেৰে কৈছিলে এইবিলাক পঢ়াই শুনে একো ডাঙৰ মানুহ কৰিব নালাগে এইবিলাক পঢ়ি শুনি একো ডাঙৰ ইঞ্জিনিয়াৰ নহয় সি বিয়াখন পাতিবলৈ 11-12টামান ল'ৰা ছোৱালী কিনিব ক্ৰিকেট টিম কিনিব হ'ব মা হ'ব বাৰু বাদ দে তোৰ মোবাইলটো দেচোন মোক এইটো ল বুজিছ মা আমাৰ ঘৰৰ গোটেইকেইটা মোবাইলে চাইনিজ দেউতা মোৰ ভাইটি অকল আমি ফোনটোহে দিছিলি গোটেই পইচা মানে মাৰি ন তই গোটেই সোপাই ভাল মোবাইল ল'লি আৰু মোক এইটো দিলি সেই ভগৱান কি পাপৰ ফলত মই এইটো জন্ম দি পালো মানুহ এইজনী একোডাল বুজি নাপায় কি হ'ল নাই তোক কোৱা নাই মানে মা শুনচোন কালি মই এটা আজব সপোন দেখিলোঁ নহয় তোৰ নিচিনা ভূততে জন্ম হোৱা এই সপোন দেখিব পাৰেনে কোনটো শুন না সপোনটোত মানে মই এটা ভৰি আকাশত এটা ভৰি মাটিত দি পেলাই শুই আছোঁ এনেকুৱা সপোন কিয় দেখিছ এনেওতো জানি এটাই ইমান ডাঙৰকৈ ভৰি মেলিছ তুমি চাই ভাত মেলিব তাৰপিছত কি দেখিবি জানিয়া এটা দে না জানিয়া এটা দে না তোৰ লগত কথা পাতাই মোৰ তই যি গয়াই হৈ থাকিবি নগয়াই যায় এতিয়া মোৰ মাতটো তিতা হ'ল এতিয়া মোৰ মাতটো তিতা হ'ল এই সৰু পৰাবোৰ মোৰ ধুৱাই ডাঙৰ কৰিলোঁ এতিয়া এই বন্ধ জীয়েকত মই একটা মাতটোহে তোৰ একে শুৱলা হ'ল